মাঘত মোহনৰ বিয়া এটা ৰাইজৰ মাজত ধুমধাম চলি আছে। বেহাৰবাৰী আউটপোষ্ট যি আছে আমাৰ চিৰিয়েল, অসমীয়া চিৰিয়েল, এই বেহাৰবাৰী আউটপোষ্টত দুজন অতি বিখ্যাত জনপ্ৰিয় কমেডিয়ান আছে। এই কমেডিয়ান দুজন হ'ল আমাৰ কে ছাৰ। বেহাৰবাৰীত কে ছাৰ খ্যাত, আচলতে তেওঁৰ নাম হ'ল সিদ্ধাৰ্থ শৰ্মা। আৰু আন এজন আছে আমাৰ মোহন, তেওঁ বেহাৰবাৰী আউটপোষ্টত মোহন ৰূপে খ্যাত। তেওঁৰ আচলতে আচল নাম হ'ল দীপজ্যোতি কেওট। দুইজন অসমৰ কমেডিৰ ভোটাতৰা। এই দুজন ভোটাতৰাক অসমৰ মানুহে কেতিয়াও পাহৰিব নোৱাৰে, কিয়নো আমি বিগত কেইটামান মাহত দেখিছোঁ যে আমাৰ সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওট যেতিয়া, অৰ্থাৎ আমাৰ কে ছাৰ আৰু মোহন যেতিয়া বেহাৰবাৰী আউটপোষ্টৰ কাৰণে কিছু অসুবিধাৰ কাৰণে তেওঁলোক বিৰত আছিল চিৰিয়েল কৰাত, তেতিয়া অসমৰ মানুহ হতাশ হৈ পৰিছিল। অসমৰ মানুহে একেবাৰে চিন্তাত পৰিছিল যে কে ছাৰ আৰু মোহন কেতিয়া আহিব, কেতিয়া নাহিব, কিয় নাহে। মানুহৰ এটা উৎকণ্ঠাৰ সৃষ্টি হৈ গৈছিল। এই কে ছাৰ আৰু মোহন আমাৰ অতি জনপ্ৰিয় কমেডিৰ শিল্পী, আৰু আমি কমেডি কিং বুলি অসমৰ ৰাইজে স্বীকাৰ কৰিছে যে এওঁলোকতকৈ কমেডি, হাঁহি ধেমালি, ফূৰ্তি কৰা, আৰু ইমান কৃতিপদ ফূৰ্তি কৰে যে আপুনি নাহাঁহি থাকিব নোৱাৰে। এনেকুৱা শিল্পী অসমত আচলতে আকৌ জন্ম হওক, এইটোৱে আমি কামনা কৰিম। গতিকে তাৰ লগতে এটা ৰজিতাগুৱাই আমি কথা ক'ব বিচাৰিছোঁ যে আমাৰ দীপজ্যোতি কেওট অতি মৰমৰ আমাৰ এজন কমেডিয়ান। তেওঁৰ অতি শীঘ্ৰেই তেওঁ বিবাহ পাশত আবদ্ধ হ'ব। মানে এনেকুৱা হৈছে যে মাঘত মোহনৰ বিয়া এটা ৰাইজৰ মাজত ধুমধাম চলি আছে। ইতিমধ্যে আমি গম পাওঁ যে মোহনে, অৰ্থাৎ দীপজ্যোতি কেওটে তেওঁৰ সহধৰ্মিনী ইতিমধ্যে বাছনি কৰি লৈছে। আৰু আমাৰ অসমৰ জনসাধাৰণে এতিয়া জানিবলৈ ইচ্ছুক হৈ আছে যে মোহনৰ কইনা কোন হ'ব, তেওঁৰ অৰ্ধংগিনী কোন হ'ব, কোনোবা চিৰিয়েলৰ নায়িকা নেকি। আৰু এনেকুৱা এটা জাগৰণৰ সৃষ্টি হৈছে যে মোহনেও চুমি বৰাৰ নিচিনাকৈ আমাৰ যিটো উদয়পুৰত বিয়া তেওঁ পাতিছিল চুমি বৰাই, তেনেকুৱাকৈ বিবাহ পাশত আবদ্ধ হ'ব নেকি, তেনেকুৱা ব্যয়বহুল হ'ব নেকি, উৰাজাহাজেৰে মানুহ নি তেওঁ আমাৰ উদয়পুৰত বিয়াৰ আয়োজনৰ সৃষ্টি কৰিব নেকি, ইত্যাদি উৎকণ্ঠাই অসমৰ মানুহক একেবাৰে পাগল কৰি তুলিছে। আৰু তাৰ মাজতে এটা অতি তাৰমানে ভাল লগা কথা হৈছে যে জানুৱাৰী 2025 1 তাৰিখৰ পৰা এই দুজন মহান শিল্পী, যি দুজন মহান শিল্পী নোহোৱাৰ কাৰণে বেহাৰবাৰী আউটপোষ্ট চাবলৈ মানুহে আগ্ৰহ আৰু চাই, কিন্তু মানে মনত এটা অশান্তি ভাৱ পাই আছিল। এই দুজন শিল্পী ইতিমধ্যে আমাৰ অতি আনন্দৰ কথা যে বেহাৰবাৰী আউটপোষ্টত তেওঁলোকে পুনৰাই আহিছে। 2025 চনৰ জানুৱাৰী 1 তাৰিখৰ পৰা তেওঁলোকে চিৰিয়েল বনাই আছে, কৰি আছে, আৰু মানুহে, অজস্ৰ মানুহে আনন্দত উৎফুল্লিত হৈছে। হাজাৰ হাজাৰ মানুহে চাই আছে আৰু মনত খুব শান্তি পাইছে। গতিকে দৰ্শক বন্ধুসকল, আমি এনেকুৱা এটা পৰিৱেশত আমি মোহনৰ যি বিয়াৰ আয়োজন কৰা বুলি শুনিছোঁ, তাত আমি দূৰৰ পৰা হ'লেও আশীৰ্বাদ দিছোঁ মোহনৰ বিয়া সুন্দৰকৈ চলি যাওক, আৰু খাচ অসমীয়া ৰীতি নীতিত লৌকিক মানি বিয়া হ'ব বুলি আমি সকলোৱে আশা কৰিম। আৰু ব্যয়বহুল বিয়া নকৰাৰ কাৰণে আমি শিল্পীগৰাকীকো অনুৰোধ কৰিম। গতিকে তাকে কৈ আমি ভিডিঅ'টোৰ সামৰণি মাৰিব পাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।